পলমকৈ হ'লেও আজি আপোনালোকৰ মাজত ভিডিঅ'টি আগবঢ়াব লৈছোঁ দেই। আমি এতিয়া গৈ আছোঁ ফাকুৱা খেলিবলৈ। ফাকুৱা মানে আমাৰ বাসুদেৱ থানলৈ গৈ আছোঁ, য'ত আমাৰ ফাকুৱা খেলে আৰু এতিয়া আমি গৈ পাব লৈছোঁৱেই। কিন্তু আমি মেইন গেটৰ পৰা নোসোমালোঁ দেই, কাৰণ তাতে হোলী লগাবলৈ বহুত ৰখি আছিলে মানে বহুত। তাৰপিছতে আমি তাত নোসোমালোঁ। তাৰপিছত আমি পথাৰৰ মাজৰ পৰা সোমাই গ'লোঁ। তাৰপিছত এয়া অৱস্থা চাওক, লগালেই কিন্তু ৰংটো ভাল নহ'ল, সেইকাৰণে অলপ খঙে উঠিলে। বাৰু একো নাই, এয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। তথাপিও চবেই ৰখি আছে লগাবলৈ, আৰু ইফালে ধুনীয়া এটা কালাৰ আহি গৈছে, তো ভালো লাগিছে এতিয়া কালাৰটো। আৰু ইয়াতে অলপমান ৰখিলোঁ দেই, ৰখি ধুনীয়াকৈ আমি হোলী খেলিলোঁ। তাৰপিছত ৰখি আইচক্ৰীমো খাই ল'লোঁ, ইমান গৰম উঠি আছিলে। তাৰপিছত আমাৰ মাজত আছে বৰ্ণালী বা। তাৰপিছত মোৰ অৱস্থা চাওক, আৰু এয়া চাওক ল'ৰাবোৰে ধুনীয়াকৈ নাম গাই আছে, নেগেৰা বজাই। কৰ ল'ৰা আহি ইয়াতে লগ হৈছে, ধুনীয়াকৈ ফাকুৰ ৰঙেৰে চবেই ৰঙত উৎফুল্লিত হৈ আনন্দৰে নাচি ভাগি আছে। আৰু এইফালে ময়ো দৌৰি ফুৰি আছোঁ। এতিয়া আমাৰ ঘৰ যাবলৈ হ'লগৈ, আমি টমটমত উঠিয়েই দিলোঁ পিছে। তাৰপিছত মোৰ লগত আছে ভণ্টিকেইজনী, ধুনীয়াকৈ 4জনী বহি লৈছোঁ, আৰু এটা টমটম আছে, সিহঁতে 6জনী বহি আছে তাতে। তাৰপিছত আমি ঘৰ আহি পাই ধুনীয়াকৈ অলপ নাচি দিলোঁ, আমাৰ কোমৰাক নাচিব হ'লোঁ। আজিলৈ ইমানেই আছিলে, বাই।